আপুনিও জেনজি নেকি? আমিও তো জেনজি, আপনিও জেনজি। জেনজি মানে এইটো এটা নারেশন। আরে জেনজি ওলাইছে, জেনজিয়ে গরু খায় নেকি? নমস্কাৰ, জয় অসম। কি খবৰ সকলোৰে? তো যোৱা কিছুদিন ধৰি এই জেনজি শব্দটো আমাৰ অসমত বহুত ভাইৰেল হৈ আছে। চাওক, গুৱাহাটীৰ এজনী ছোৱালী ইলেকশ্যনত থিয় হৈছিল। কি নাম আছিল? কুংকি চৌধুৰী। তাইৰ ইলেকশ্যনৰ কেম্পেইনত এই জেনজি শব্দটো বহুত ইউজ কৰা হৈছে, যেন জেনজি কেণ্ডিডেট বা নতুন জেনেৰেশ্যন কেণ্ডিডেট। তো জেনজি মানে কি? এয়া কোনো নতুন ধৰ্ম নেকি? তো আজিৰ ভিডিঅ'ত আমি ইয়াৰ বিষয়ে কথা পাতিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সাধাৰণ কথাত 1997 চনৰ পৰা 2012 চনৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালী বা জেনেৰেশ্যনক জেনজি বুলি কোৱা হয় বা জেনেৰেশ্যন জি বুলি কোৱা হয়। এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালীক বেলেগ বেলেগ নামেৰে নামাকৰণ কৰা হৈছে। যেনে 1946 চনৰ পৰা 1964 চনৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালীক বেবী বুমাৰ্ছ বুলি কোৱা হৈছে। 1965 চনৰ পৰা 1980 চনৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালীক জেনেৰেশ্যন এক্স বুলি কোৱা হৈছে। তাৰপাছত 1981 চনৰ পৰা 1996 চনৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালীক মিলেনিয়েলছ বা জেনেৰেশ্যন ৱাই বুলি কোৱা হৈছে। আৰু 1997 চনৰ পৰা 2012 চনৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালীক জেনেৰেশ্যন জি বুলি কোৱা হৈছে বা জেনেৰেশ্যন জেড বুলি কোৱা হৈছে। তো এতিয়া আপুনি গম পাইছে জেনজিসকল কোন বা জেনজি মানে কি। আৰু এটা কুৱেশ্যন আহে যে জেনজিসকলক জেনজি কিয় কোৱা হয়। চাওক, এইটো আপোনাৰ বাবে এটা ট্ৰিকি কুৱেশ্যন হ'ব পাৰে, কিন্তু ইয়াৰ ডিপ মিনিং আছে। জেন জি বা জেনেৰেশ্যন জি, এই জেড শব্দটো এলফাবেটৰ একেবাৰে শেষৰ আখৰ। তো ইয়াৰ মানে এইটো বুজাইছে যেন আমাৰ যি জেন জি জেনেৰেশ্যনটো, এইটো ট্ৰেডিশ্যনেল ছিষ্টেমৰ একেবাৰে লাষ্ট জেনেৰেশ্যন। তাৰ পাছত আৰু নতুন জেনেৰেশ্যন আৰম্ভ হ'ব। আমাৰ এনেকুৱা ছিষ্টেম যে আমি সৰুতে কিপেড ফোন চাইছোঁ বা ইণ্টাৰনেট আমাৰ সন্মুখতেই জন্ম হৈছে। আমাৰ ইণ্ডিয়াত ক'ব গ'লে চাওক, 2014 পাছত ইণ্টাৰনেট ফুল্লি আহিছে বা আমি গাঁৱে ভূঞে ইণ্টাৰনেট পাইছোঁ। কিন্তু আমাৰ চকুৰ সন্মুখতেই বা আমি সৰুতে চাই আহিছোঁ যেন ইণ্টাৰনেট কেনেকৈ গ্ৰ' হৈ আছে আমাৰ গোটেই ইণ্ডিয়াত বা গোটেই বিশ্বত আগতে আহিছিল, কিন্তু আমাৰ ইণ্ডিয়াত সেইটো সময়ৰ ভিতৰত, টাইম পিৰিয়ডৰ ভিতৰত ইণ্টাৰনেট গ্ৰ' হৈছিল। আৰু স্মাৰ্টফোনৰ আশাটো বা স্মাৰ্টফোন আমাৰ ইণ্ডিয়াত প্ৰচলন হোৱাটো আমি নিজৰ চকুৰে দেখি পাইছোঁ বা আমাৰ গাঁৱে ভূঞে স্মাৰ্টফোন প্ৰচাৰ হোৱাটো আমি নিজে দেখি পাইছোঁ। বা ছ'চিয়েল মিডিয়া আটাইতকৈ বেছি গ্ৰ' হৈছে আমাৰ এই জেনেৰেশ্যনত, জেনজিৰ জেনেৰেশ্যনত। চাওক, আমাৰ সকলোৰে হাততে বৰ্তমান স্মাৰ্টফোন আছে, ইণ্টাৰনেট আছে, ছ'চিয়েল মিডিয়া আছে। তো আমি এইবোৰ ফিল কৰিব পাৰোঁ। বা ইয়াৰ আগৰ যি জেনেৰেশ্যন আছিল, মিলেনিয়েল বা জেনেৰেশ্যন এক্স, সেইসকলে ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়া ইমান তেখেতৰ লাইফষ্টাইল নাছিল। কিন্তু আমাৰ জেনেৰেশ্যনৰ যি জেনজি জেনেৰেশ্যন, তেওঁলোকৰ লাইফষ্টাইল হৈ গৈছে ইণ্টাৰনেট, স্মাৰ্টফোন বা ছ'চিয়েল মিডিয়া। চ' আমাৰ জেনেৰেশ্যনটো 2-3 দিন নাখায়ো চলিব পাৰে, কিন্তু স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়া নোহোৱাকৈ চলিব নোৱাৰে। চাওক, এনেকুৱা হৈ গৈছে। আৰু ইণ্টাৰনেট এইটোতো লাগিবই। চাওক, প্ৰতিটো জেনেৰেশ্যনৰ নাম এটা ছিকুৱেঞ্চত ৰখা হৈছে, যেনে নেকি জেনেৰেশ্যন এক্স, ৱাই, জি। আৰু এই জেনেৰেশ্যন জিটো লাষ্ট আৰু শেষৰটো ট্ৰেডিশ্যনেল জেনেৰেশ্যন। আৰু এটা কুৱেশ্যন আহি যায় যেন আমাৰ এই নামবোৰ, জেনেৰেশ্যন নামবোৰ কোনে ৰাখে। তো ইয়াত চাওক, কোনো গভাৰ্মেণ্টে বা কোনো পাৱাৰফুল মানুহে নাৰাখে। ইয়াত কিছুমান ৰিচাৰ্চ বা ছ'চিয়লজিষ্ট বা মিডিয়াই আমাৰ এই নামবোৰ পপুলাৰ কৰে। কিছুমান ৰিচাৰ্চ আৰু ছ'চিয়লজিষ্টে সেই নামবোৰ দিয়ে আৰু তাৰপাছত মিডিয়াত বহুত প্ৰচাৰ হয় আৰু তাৰ পৰা এই নামবোৰ ভাইৰেল হৈ যায় বা বহুত জনপ্ৰিয় হৈ যায়। আৰু এই নামবোৰ ডিপেণ্ড কৰে কিছুমান গ্ল'বেল মেজৰ চেঞ্জেছৰ ওপৰত, যেনে নেকি টেকন'লজি, ইণ্টাৰনেট আহিছে, স্মাৰ্টফোন আহিছে, আৰু ইভেণ্টছ, কিছুমান গ্ল'বেল ইভেণ্টছ, যেনে নেকি গ্ল'বেল চেঞ্জেছ, যেনে ক্ৰাইচিছ হ'ব পাৰে বা ডাঙৰ ইভেণ্টছৰ ওপৰত ভিত্তি কৰি এই জেনেৰেশ্যন নামবোৰ ৰখা হয়। বা কিছুমান কালচাৰ, যেনে নেকি ছ'চিয়েল মিডিয়া বা লাইফষ্টাইল ওপৰত ভিত্তি কৰি আমাৰ এই নামবোৰ ৰখা হয়। আৰু এটা কুৱেশ্যন, জেনজিৰ আগতে কোনটো জেনেৰেশ্যন আছিল আৰু পাছতে কোনটো জেনেৰেশ্যন হ'ব। চাওক, জেনজিৰ আগতে কি জেনেৰেশ্যন আছিল আপুনি এতিয়ালৈকে গম পাইছে, যেন মিলেনিয়েল আছিল, জেনেৰেশ্যন ৱাই আছিল, জেনেৰেশ্যন এক্স আছিল বা বেবী বুমাৰ্ছ আছিল। জেনজিৰ পাছৰ জেনেৰেশ্যনটো হৈছে জেনেৰেশ্যন আলফা। তো এই আলফা নামটো ক'ৰ পৰা আহিছে? চাওক, গ্ৰীক এলফাবেটৰ প্ৰথমটো শব্দ হৈছে আলফা। আপুনি হয়তো স্কুলত পাইছে যেন কিছুমান এলফাবেট, আলফা, বিটা, গামা, ডেল্টা। তো এইটো হৈছে গ্ৰীক এলফাবেটৰ প্ৰথমটো শব্দ, যাৰ অৰ্থ হৈছে আৰম্ভণি। তো সেই জেন আলফাটো হ'ব এটা নতুন জেনেৰেশ্যনৰ আৰম্ভণি।
চাওক সেই জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰ AI, স্মাৰ্ট গেজেটছ, অটোমেশ্যন এইবোৰৰ লগত ডাঙৰ দীঘল হ'ব। তো জেনেৰেশ্যন আলফাৰ পাছত জেনেৰেশ্যন বিটা আহিব আৰু সেইটো ছিকুৱেঞ্চত লাহে লাহে গৈ থাকিব। তো আই হোপ এতিয়া আপুনি বুজি পাইছে। আৰু ছাৰ আপুনি যে কৈছিল আমি সকলোৱে জেনজি, আপুনিও জেনজি ময়ো জেনজি, তো এইটো নহয়। জেনজি এটা সময়সীমা বা এটা সময়ৰ ভিতৰত জন্ম হোৱা ল'ৰা ছোৱালীক কোৱা হয়। আই হোপ ভিডিঅ'টো ভাল লাগিছে, বেয়া নাপাব। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। জয় আই অসম।